বিটিআৰত বিজেপিয়ে কাৰো লগত এতিয়ালৈকে মিত্ৰতাত নিৰ্বাচন খেলা নাই। এয়া 15 চনৰ নিৰ্বাচনেই হওক 20 চনৰ নিৰ্বাচনেই হওক, এইবাৰো বিজেপিয়ে বিটিআৰত নিজৰ শক্তি সামৰ্থৰে আমি নিৰ্বাচন খেলাৰ বাবে সাজু হৈছোঁ। 40টা সমষ্টিতেই ভাৰতীয় জনতা পাৰ্টীয়ে সংগঠন শক্তিশালী কৰি নিৰ্বাচনত নমাৰ আমাৰ পৰিকল্পনা আছে। বিটিআৰক সেৱা কৰাৰ সংকল্পৰ সলনি নহয়, বিটিআৰবাসীক সেৱা কৰাৰ সংকল্প সলনি নহয়। সেইটো বিজেপিৰ সংকল্প, সেইটো আমাৰ NDA চৰকাৰৰ সংকল্প। আকৌ এবাৰ কৈছোঁ যে 40টা সমষ্টিৰ 40টাতে আমি সংগঠনক যিমান পাৰোঁ তৃণমূল পৰ্যায়ত শক্তিশালী কৰাৰ কাৰণে আমি সৰ্বোচ্চ জান প্ৰাণ লগাই আমি চেষ্টা কৰিম। আমি বিটিআৰবাসীৰ মাজত সমন্বয়, বিটিআৰবাসীৰ মাজত একতা আৰু বিটিআৰবাসীৰ মাজত যাতে আমি উন্নয়নৰ ৰাজনীতিটোক শক্তিশালী কৰিব পাৰোঁ, সেইটোতহে আমাৰ গুৰুত্ব থাকে। উপস্থিত খেলিছে তামুলপুৰ আৰু ককলা। এইবাৰ তামুলপুৰৰ ৰাইজে বিচাৰিছে যে ইয়াত আপোনালোকে দিব নে নিদিয়ে কেণ্ডিডেট? চাওক, এতিয়া এই বলটো প্ৰমোদ বড়োৰ হাতত আছে। এই বলটো যিহেতু প্ৰমোদ বড়োৰ হাতত আছে, গতিকে সেইটো প্ৰশ্নৰ উত্তৰ প্ৰমোদ বড়ো ডাঙৰীয়াইহে দিব পাৰিব। আচ্ছা, বিটিআৰত আপোনালোকে বিজেপি অকলে চৰকাৰ কৰাত আজিৰ দিনত কিমান সক্ষম বুলি ভাবে? আমি চৰকাৰ আগতেও কৈছোঁ যে চৰকাৰ গঠন কৰাৰ কেৱল লক্ষ্য নহয়, 35 লক্ষ বিটিআৰবাসীক সেৱা কৰাৰ আমাৰ লক্ষ্য। আমি NDA হিচাপে পোষ্ট ইলেকশ্যন 2020ৰ যি ইলেকশ্যন, পোষ্ট ইলেকশ্যন আমাৰ এলায়েন্স। গতিকে এতিয়া চৰকাৰ যিহেতু চলি আছে, আমাৰ এলায়েন্স আছে। কিন্তু যেতিয়া নিৰ্বাচন ডিক্লেয়াৰ কৰিব, তেতিয়া আমি গোটেই বিষয়বিলাক চালি জাৰি চাম। চালি জাৰি চাই উচিত সিদ্ধান্ত ল'ম। বিটিআৰবাসী, বিজেপিৰ কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী, শক্তি সামৰ্থ্য, সাধ্য সাধন কেনেকুৱা আছে, গোটেই আলোচনা কৰি আমি এটা আমাৰ ৰণকৌশল বা ৰণনীতি বা সিদ্ধান্ত আমি আপোনালোকৰ আগত ব্যক্ত কৰিমেই। আৰু আমাৰ কাৰ্যকৰ্তাসকলে কিন্তু একদম উৎসাহী হৈ আছে। কাৰ্যকৰ্তাসকলে আজি নিতৌ বিজেপি দলত বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাই জইন কৰি আছে। বিভিন্ন ৰাজনৈতিক দল, সংগঠন, সামাজিক সংগঠন, বিভিন্ন আমাৰ সাংস্কৃতিক সংগঠন, সিদিনা বিপুল ৰাভাৰ নিচিনা আমাৰ ব্যক্তিয়ে জইন কৰিছে, হৰকান্ত ৰাভাৰ নিচিনা ৰাভা ছাত্ৰ সন্থাত নেতৃত্ব দিয়া, সিদিনা আমাৰ নন্দ বড়ো ডাঙৰীয়া UPPL দলৰ চেণ্ট্ৰেল ৱৰ্কিং কমিটিৰ সদস্য, তেওঁ জইন কৰিছে। তেনেকুৱা বহু BPF দলৰ বহু কাৰ্যকৰ্তা আমাৰ দলত যোগদান কৰি আছে, UPPL দলৰ যোগদান কৰি আছে, দল সংগঠন নকৰাও বহুতে যোগদান কৰি আছে। অৰ্থাৎ আমি এটা অনুমান কৰিব পাৰিছোঁ যে বিটিআৰত বিজেপিৰ সমৰ্থক আৰু শুভাকাংক্ষীৰ সংখ্যা দিনক দিনে দ্ৰুত হাৰত বৃদ্ধি হৈছে। চাওক, আমাৰ আজি প্ৰস্তাৱ হৈছে যে এওঁলোকে প্ৰতিজন কাৰ্যকৰ্তাই মনে প্ৰাণে বিচাৰিছে যে তামুলপুৰ সমষ্টিৰ 6টা পৰিষদীয় সমষ্টিত 6টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিব লাগিব। এওঁলোকৰ প্ৰস্তাৱটো এওঁলোকে প্ৰেৰণ কৰিব ৰাজ্যিক সমিতিলৈকে, আৰু আমাৰ কৰ্ণধাৰ সমিতিয়ে তেওঁলোকৰ প্ৰস্তাৱখিনি গুৰুত্ব সহকাৰে বিবেচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু আমি বিটিআৰ নিৰ্বাচনৰ যি প্ৰস্তুতি, যি পৰিকল্পনা, গোটেই কথাখিনি আজি পুংখানুপুংখভাৱে মণ্ডল সভাপতিৰ মুখৰ পৰাই হওক, অন্যান্য আমাৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাৰ পৰাই হওক, আমি আজি আলোচনা কৰিছোঁ। সকলো সাজু হৈছে যে এখন শান্তিপূৰ্ণ বিটিআৰ আৰু এখন বিকশিত বিটিআৰ যি আমি ধাৰা প্ৰতিষ্ঠা কৰিছোঁ, এই ধাৰাটোক যাতে অহা 5 বছৰ আৰু শক্তিশালী কৰিব পৰা যায়। আমাৰ বিটিআৰত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সৰ্বস্তৰৰ ৰাইজে যাতে ন্যায় পায়, তেওঁলোকে যাতে অধিকাৰসমূহ পায়, এই গোটেই কথাবিলাক আজি এই বৈঠকত আমাৰ আলোচনা হৈছে। নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে আমি সকলোৱে এই নিৰ্বাচনৰ কেৱল মাত্ৰ আমি নিৰ্বাচন জিকাৰ কাৰণে খেলা নাই, নিৰ্বাচনত জিকি ৰাইজৰ যাতে আমি সেৱা কৰিব পাৰোঁ, ৰাইজক যাতে আমি যিকোনো তেওঁলোকৰ বিপদে আপদে বা বিভিন্ন ধৰণৰ তেওঁলোক বিভিন্ন অসুবিধাৰ পৰা যে বঞ্চিত হৈ আছে,
ক'ৰবাত ৰাস্তা লাগে, ক'ৰবাত হস্পিটাল লাগে, ক'ৰবাত দলং লাগে, ক'ৰবাত অংগনবাদী কেন্দ্ৰ লাগে, ক'ৰবাত হয়তো প্ৰাইমাৰী হেল্থ চেণ্টাৰ লাগে। এনেকুৱা ধৰণৰ যিবিলাক ৰাইজৰ অভাৱ অভিযোগ আছে এইসমূহ যাতে আমি সেৱাৰ জৰিয়তে আৰু ৰাইজৰ আশীৰ্বাদৰ জৰিয়তে বিটিআৰ চৰকাৰ গঠন কৰি আমি যাতে আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আজিৰ কাৰ্যকৰ্তাসকলক আমি প্ৰস্তুত হ'বৰ কাৰণেও আমি আহ্বান জনাইছোঁ। এটা ডাঙৰ